আসসালামু আলাইকুম প্রিয় দর্শক, আপোনালোক সকললৈ আমাৰ এই এম অফ লাইফ চেনেলৰ নবীৰ জীৱনী সিৰিয়েলৰ প্ৰথম এপিসোডলৈ স্বাগতম জনাইছো। নবীৰ জীৱনী সিৰিয়েল অৰ্থাৎ আমি হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্মৰ পৰা মৃত্যুলৈকে সকলো কাহিনী অতি বিশ্লেষণৰে কোৱা হ'ব। আজি আমি যি বিষয়ৰ ওপৰত আলোচনা কৰিম সেই বিষয়টো হ'ল হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আগমন। যেতিয়া এই বিশ্ব ব্ৰহ্মাণ্ডত কুসংস্কাৰ আৰু অন্ধকাৰেৰে ভৰি পৰিছিল আৰু মানুহৰ মাজৰ পৰা মানৱতা হেৰুৱাই পৰিছিল, তেতিয়াই এটা উজ্জ্বল মহামানৱতা সকলো মানুহৰ ত্ৰাণকৰ্তা স্বৰূপ এটি ৰহমত হিচাপে উদ্ঘাটন কৰিছিল। সেয়া আছিল আমাৰ হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। তেনেহ'লে আহক বন্ধুসকল, আমি তেখেতৰ জন্ম কাহিনী অতি বিশ্লেষণেৰে আৰম্ভ কৰোঁ। ইছলাম ধৰ্মৰ প্ৰচাৰক হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰব দেশৰ মক্কা নগৰত 570 খ্ৰীষ্টাব্দ ৰবিউল আউৱাল মাহৰ সোমবাৰ দিনা ৰাতিপুৱা ফজৰ নামাজৰ আগত জন্মগ্ৰহণ কৰিছিল। আৰু যি ঠাইত জন্মগ্ৰহণ কৰিছিল সেই ঠাইটোৰ নাম হ'ল শ্বে'ব আবি তালিব, আৰু যি ঘৰত জন্মগ্ৰহণ কৰিছিল সেই ঘৰটোৰ নাম হ'ল দাৰ বনি ইউছুফ আছ-ছাকাফি। যেতিয়া তেখেতৰ জন্ম হয় তাৰ খন্তেক পিছতে তেখেতৰ মা আমিনা তেখেতক লৈ তেখেতৰ ককা আব্দুল মুত্তালিবৰ ওচৰত লৈ যোৱাত আব্দুল মুত্তালিবে তেখেতক লৈ মক্কাৰ দুৱাৰত যায় তেখেতৰ নাম ৰাখিল মুহাম্মদ। ই এটা আৰবী শব্দ, ইয়াৰ অৰ্থ হ'ল যে যাক প্ৰশংসা কৰা হয়। ইবনে ইছহাক কৈছে যে যেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জন্ম হোৱাৰ 7 দিন গুচি গ'ল, তেতিয়া আব্দুল মুত্তালিবে তেখেতৰ জন্মত আনন্দিত হৈ সকলো মক্কা বাহিনীক কুৰাইশ বংশক দাওয়াত দিলে। আৰু দাওয়াতৰ পিছত মক্কা বাহিনীসকলে সুধিলে যে হে আব্দুল মুত্তালিব, তুমি তোমাৰ নাতিৰ কি নাম ৰাখিছা? তেতিয়া আব্দুল মুত্তালিবে কৈছিল যে মোৰ নাতিৰ নাম মুহাম্মদ ৰাখিছো। সকলো আৰব মানুহে সকলো কুৰাইশ বংশৰ মানুহে আচৰিত হ'ল, কিয়নো সেই নামটো অচিন আৰু অজনা আছিল। তেতিয়া তেওঁলোকে সুধিলে যে হে আব্দুল মুত্তালিব, তোমাৰ নাতিৰ নাম এনে এটা নাম কিয় ৰাখিছা যি নামটো আমাৰ পূৰ্বপুৰুষসকলে ৰখা নাছিল? তেতিয়া আব্দুল মুত্তালিবে কৈছিল যে মই এই নামটো ইয়াৰ কাৰণে ৰাখিছো যে যাতে মোৰ এই নাতি বিশ্বৰ মাজত এজন বিখ্যাত মানুহ হ'ব পাৰে। হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্মত আনন্দিত হৈ আবু লাহাব তেখেতৰ খুৰা সুআইবাতুল আসলামী নামৰ বান্দিক স্বাধীনতা দিছিল। আবু লাহাব যিজন ভৱিষ্যতত যাই ইছলামৰ এটা ডাঙৰ ভয়ংকৰ শত্ৰু হিচাপে পৰিণত হৈছিল। হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দেউতাকৰ নাম আছিল আব্দুল্লাহ। হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জন্ম হোৱাৰ প্ৰায় 1 মাহ আগতে তেখেতৰ মৃত্যুবৰণ হৈছিল, যাৰ কাৰণে হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এতিম হৈ এই ধৰণীৰ বুকুত ভৰি পেলাইছিল। আজিৰ কাৰণে ইমানেই। আমি অতি সোনকালে এই নবীৰ জীৱনীৰ সিৰিয়েলৰ দ্বিতীয় এপিসোডলৈ আগবাঢ়িম। ধন্যবাদ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।